আপোনালোক সকলোকে মোৰ ফালৰ মানে আমাৰ ফালৰ পৰা মহাশিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালোঁ। গাড়ীত তেল খতম হৈ গ'ল মানে খালি এইটো নহ'ব। আইচানি আজি একেবাৰে ঘন নিদ্ৰাত পৰি আছে, গমেই নাপায় তাই। গাজা সাজা খাই ফিটিং হৈ আছে নেকি চানিও, সেইকাৰণে গমেই পোৱা নাই দিনে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলোৰে ভালে কুশলে আছে আৰু আমাৰো ভালে। মানে আজি তো শিৱ পূজাই গাইজ, কি ক'ম আৰু আজি ভালে লাগিছে মনটো। তো এতিয়ালৈ গা চা ধুব পৰা নাই তথাপিতো, মানে অলপ দেৰি হৈ গ'ল। মানে অলপমান বজাৰ চজাৰ গৈছিলোঁ, অলপমান ওচৰৰে মানে বজাৰত যাই অলপমান কিবা কানি লৈ আহিলোঁ। কিবা কানি আনিব লগা আছিল পূজাৰ সামগ্ৰী, তো লৈ আহিলোঁ বিন্দাছ। আৰু ফাইনেলি বাজাৰ পাই গ'লোঁ। বাজাৰ অহাৰ এটা কাৰণ যে আমাৰ এখন চুৰি লাগে। চুৰি মানে গাইছ মন্দিৰত দিব লাগিব চুৰি এখন, সেইকাৰণে চুৰি এখনৰ কাৰণে আহিলোঁ বাজাৰত। মানে ওচৰত দোকানত নাপায় আমাৰ, চ' বজাৰতে আহি গ'লোঁ। চ' চাই লওঁ ইয়াতে পাওঁ না নাপাওঁ। সিমান এটা ভাল চাই ইয়াতে দেখা নাই চুৰি, তো ভাল লগা নাই সিমান এটা। বেলেগ এখনতে যাব লাগিব, এখন নহ'ব। এতিয়া ভাল চুৰি ওলোৱাই নাই, দা কাটৰি আছে বেলেগ, কিন্তু চুৰি লাগে আমাক। মন্দিৰত দিব লাগিব যিহেতু চুৰি লাগে। তো এতিয়া বেলেগ এখন দোকানতে যাই চাওঁ, পাওঁ না নাপাওঁ। থাকলে কি হ'ব, ইমান তাতে চুৰি এখন ভাল নাই, দা কাটৰি চব আছে, ত্ৰিশূল চিহুল, কিন্তু চুৰি নাই। নহ'ব। বেলেগ দোকানত এখনত যাব লাগিল আৰু চাই লওঁ ইফালে ভিতৰত দেখি আছে না নাই। তো ফাইনেলি আমাৰ আটাৰ দোকানত পাই গ'লোঁ, মানে আটাই হ'ব দিয়কচোন, আমাৰ বুঢ়া মানুহ যিহেতু বয়সস্থ। চ' চুৰি এখন পাই গ'লোঁ, ভাল লাগিল চুৰিখন, মানে লোহাটো ভাল চুৰিখনত। সেইখনে লৈ যাব লাগিব আৰু যিমান দাম ক'লে আৰু উপায় নাই। বেছি দামো নহয়, 50 টকা, তো উপায় নাই। 50 টকা হ'লে বেছি দাম নহয়, বঢ়িয়া, টেনশ্যন নাই, আমাৰ কাৰণে ভাল, বেষ্ট। ত' মন্দিৰত দিবৰ কাৰণে যিমান দাম হ'লেও নিব পাৰি, কথা নাই। ত' এতিয়া লৈ যাওঁ এখনে। তো গাইছ, পূজাত একদম পূজা বুলি ক'লে আৰু বাজাৰত চব পূজাৰ সামগ্ৰী কিনাই মানুহ, বাকী একো মানুহ নাই, বেলেগ সেয়ে আৰু যায় যি কিনি থাকে। আমাৰ কিনা বস্তু হৈ গৈছে, তো কিনা মানে এতিয়া বিস্কুট 2 পেকেটমান লৈ যাব লাগিল আৰু উপায় নাই। বিস্কুটে লৈ যাব লাগিব, চাহ খাব লাগিব তামাম, আজি বিস্কুট লৈ যাব লাগিব। চলো। তো এইখিনিতে আমাৰ গাড়ীত তেল খতম হৈ গৈছিল, তথাপিতো ভাগ্য ভাল ওচৰতে তেলৰ সেই আছিল, তেলৰ দোকান আছিল, টেনশ্যন নাই। গাড়ীত হাতে নাই। गाड़ी को बेसी नुखाওঁ, আজি আধা লিটাৰে খাওঁ। ক'ত কিবা আছে, টেনশ্যন নাই, বঢ়িয়া, টোপন নপৰে এতিয়া। গাড়ীখনে এতিয়া দৌৰিব আৰু খাব পালাক মানে হৈ গৈছে। Moments later. তো এতিয়া গা চা ধুই ল'ম বঢ়িয়াকৈ, গা চা ধুই লৈ কিনে তাৰে পিছত অলপ পূজা অলপমান সেৱা চেৱা কৰিম। ওচৰত মাইক বাজি আছে, তাতে পূজা আছে, মানে ওচৰৰে মন্দিৰ, তাতে যাম বিন্দাছ। আগৰ ভিডিঅ'ত কিজানি দেখা পাইছে মন্দিৰটো, চ' আজি আৰু অলপমান ভালকৈ দেখাব চেষ্টা কৰিম। তো পাৰোঁ যদি, মানুহ বহুত তাৰমানে চাই ল'ম তথাপিতো।
তো আৰু এইফালে আমাৰ বাইদেৱে আজি ওলাই আছে আমাৰ পূজাক যাব পূৰা একদম পুৱাৰ পৰা গা চা ধুই কিনে ৰুমৰ পৰা ওলাব পৰা নাই মানে চাদৰ জাপি আছে কিবা কৰি আছে মানে নিজক লৈ ব্যস্ত মানে আজি মাত দিবাৰো সময় নাই এনেহেন তাৰমানে সেইকাৰণে আজি অলপমান মই ভাবছোঁ বাধ্য কৰি যি কৰে আৰু কি ক'ম তিৰি মানুহ না অলপমান সেই লাগবই আৰু এতিয়া টাউন আগতে সেৱা কৰিব তাৰে পিছত মই এক্সট্ৰাকৈ অলপমান দেৰিকৈ যাম আৰু ভালত যাবা সিমান এটা ভাল নালাগে তথাপিতো আৰু কি ক'ম আৰু অলপ পিছত যাম যাই সেৱা চেৱা কৰিম আৰু কিবা কানি অলপমান দিম মানে ত্ৰিশূল একডাল দি আহিম মন্দিৰত আৰু এতিয়া কি কৰিব লাগে আছে কৰি লওঁ বেলপাত চেলপাত পাৰি লওঁ অলপমান আমাৰ চোতালতে বেলগছ এডাল আছে তো মোৰ বেছি কষ্ট নহয় তাতে পাৰিম বেলগছডাল কিবা এখন আছে তো তাৰপিছত কি কৰোঁ অলপ আপোনালোকক দেখিয়ে থাকিম চ' চাই থাকক ভিডিঅ'টো লাষ্টক লগি আৰু এইটো হৈছে আমাৰ চানী বঢ়িয়াকৈ বহি আছে বহি থাক তো গাইছ এতিয়া অলপমান কাম বাকি আছে মানে মই ইয়াত জামেলাই তো গাইছ এতিয়া মই পাৰিম তামোল ইয়াত দিগদাৰ এইগিলাখান মই এখন কৰি তামোল পাৰিম আপোনালোকে চাই থাকক ফাইনেলি তামোল দুটা পাৰলোঁ দুটা পাৰিছোঁ দুটাই পাৰছোঁ বেছি পাৰা নাই কাৰণ ওচৰত দুটাই তামোল আছে এই ৰ'ব আমাৰ মেডামক দেখাইছোঁ এয়া চাওক আমাৰ মেডামক বাপাৰে বাপ 2 ঘণ্টা ধৰি ওলাই আছে একদম 2 ঘণ্টাৰ মূৰত ফাইনেলি বঢ়িয়া দে আৰু কি ক'ম গাইছ মন্দিৰৰ পৰা আহিলোঁ ফাইনেলি এহালত যোৱা নাছিলোঁ মই অকলে গৈছিলোঁ আমি আগতে গৈছিলোঁ মানে মাহঁতৰ লগত ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ' বনোৱা নহ'ল মানে বাইদেউ গৈছিল তাৰপিছত মা গৈছে সেইকাৰণে নহ'ল আৰু তাৰে পিছত মই একলাকৈ যোৱাৰ পিছতো মই ভাবিলোঁ যে মই অলপমান ভিডিঅ' বনালেও মন্দিৰটো অলপমান ভাল লগা হৈছিল কিন্তু তাতে বহুত মানুহ হৈ আছিল সেইকাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো একো নাই বাৰু সেৱা চেৱা কৰি দিলোঁ ফাইনেলি এতিয়া মই অলপমান ফ্ৰেছ হৈ লওঁ ভৰি চৰি ধুই লওঁ তাতে অলপ লেতেৰা হৈছে তো লোৱা আপোনালোক সকলোকে মোৰ ফালৰ মানে আমাৰ ফালৰ পৰা মহাশিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালোঁ মানে আজি স্পেচিয়েলি বেলেগত যোৱা নাই শিৱ পূজা বুলি দুৰ্গা মন্দিৰত মানে গাঁৱতে আছিল আৰু দুটা মন্দিৰ শিৱৰ তাতে গ'লোঁ সেৱা চেৱা কৰিলোঁ আহিলোঁ ৰাতিও লঘোণে আছোঁ এতিয়াও লঘোণ চাহ খাইছোঁ আৰু ৰাতিলৈকে বোলে খাব নোৱাৰোঁ কালি খাব পাম লঘোণে আৰু আজি শিৱ পূজা বুলি মানে এটা কথা ক'ম যে বহুতে আজিৰ দিনটোত গাজা ভাং এইবিলাক খাই বহুত দূৰৰ মন্দিৰত যায় হয়তো বা দৰ্শনৰ কাৰণে যায় আৰু মন্দিৰত কিন্তু মন্দিৰত দৰ্শনৰ কাৰণে যাওক সেইটো বেয়া কথা নহয় ভাল কথাই বাৰু এটা মনত ভক্তিভাৱ থাকিলে সকলোৰে ভালেই লাগে কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে ভিডিঅ'টোৰ জৰিয়তে আজিৰ দিনটোত কমচে কম আজিৰ দিনটোত বুলিয়ে নহয় সদায় আৰু এইবিলাক মানে ইমান এটা খাব নালাগে তাৰপিছত বহুতে ড্ৰাইভিং কৰে আজিকালিতো জানেই যে ড্ৰাইভিঙত কিমান ৰিস্কি হয় মানে তো এইবিলাক খোৱাৰ পৰা পাৰিলে দূৰত থাকিব গাইছ চানি আজি একেবাৰে ঘন নিদ্ৰাত পৰি আছে গমেই নাপায় তাই ৰাজা খাই ফিটিং হৈছে নেকি চানিও সেইকাৰণে গমেই পোৱা নাই দিনে হৈছে না ৰাতি হৈছে আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ দিয়ক আজিৰ মানে কুকুৰটোক অলপমান কিবা কানি দি দিলোঁ ভাতত মানে কুকুৰ যিকোনো জন্তুকে জীৱ জন্তুক দিব লাগে ভাল লাগে দি তো আপোনালোকে দিব